নমস্কাৰ, মই শ্ৰী ধীৰেন শৰ্মাই চেনেল ধৰ্মমালিকা অসমৰ আজিৰ ভিডিঅ'ত সত্ৰৰ অৰ্থ, সত্ৰৰ সংহতি আৰু দামোদৰী ব্ৰহ্মসংহতি সত্ৰৰ বিশেষত্ব আলোচনা কৰিবলৈ প্ৰয়াস কৰিম। সত্ৰ সংস্কৃত সত্ৰ শব্দৰ অৰ্থ যজ্ঞ, আৱাসিক গৃহ। 13 দিনৰ পৰা 100 দিন পৰ্যন্ত অনুষ্ঠিত দীৰ্ঘ যজ্ঞানুষ্ঠানকে সংস্কৃতত সত্ৰ বুলি কোৱা হয়। বৈদিক যজ্ঞানুষ্ঠানৰ যজ্ঞ, বেদী, পুৰোহিত, ধৰ্মানুষ্ঠান, নিমন্ত্ৰিত ঋষিমুনি, ৰজা মহাৰজাৰ স্থায়ী অথবা অস্থায়ী আৱাসগৃহ, ধৰ্মসভাগৃহ আদি সকলো বিষয় একেলগে সামৰি লয় সত্ৰ শব্দই। বেদ ভাগৱতৰ দিনত এই সত্ৰত মহাযজ্ঞসমূহ সম্পাদিত হৈছিল। প্ৰাচীন অসমৰ মহাৰাজসকলেও সত্ৰ শব্দৰ ব্যৱহাৰ কৰিছিল। অসমত আৱাসিক তান্ত্ৰিক সত্ৰ থকাৰ কথাও জনা যায়। আহোমৰ দিনত পৰ্বতীয়া গোসাঁইৰ সত্ৰ আৰু নগোসাঁইৰ সত্ৰ, শাক্ত ৰাজগুৰু সত্ৰ। কালক্ৰমত যজ্ঞানুষ্ঠানত ভাগৱতৰ চৰ্চা আৰু বিষ্ণু ভক্তিৰ মাহাত্ম্যৰ প্ৰাধান্যতাৰ ফলতেই ভক্ত সমাজত যজ্ঞৰ ঠাইত সত্ৰ শব্দটোৰ প্ৰয়োগ হৈছে বুলি ভাবিব পাৰি। অসমীয়া গদ্য সাহিত্যৰ জনক ভট্টদেৱে সত্ৰৰ সূত্ৰ এনেদৰে দিছে: তৎসত্ৰং উত্তমং ক্ষেত্ৰং বৈষ্ণৱ সুৰবন্দিতম তত্ৰস্থা বৈষ্ণৱা সৰ্বে হৰিনাম পৰায়ণা। অৰ্থাৎ যি স্থান দেৱতা আৰু বৈষ্ণৱসকলৰ দ্বাৰা বন্দিত, যি স্থানত বাস কৰা বৈষ্ণৱসকলে হৰিনাম পৰায়ণ, সেই স্থানেই সত্ৰ। ভট্টদেৱে আৰু কৈছে: যত্ৰাচৰন্তি স্বধৰ্মান কেৱলা ভগৱৎ প্ৰিয়া নৱধা ভগৱৎ ভক্তি প্ৰত্যহং যত্ৰ বৰ্তন্তে। অৰ্থাৎ যি স্থানত ভগৱানৰ প্ৰীতিৰ কাৰণে ধৰ্ম আচৰণ আদি কৰা হয়, য'ত প্ৰতিদিনে নৱধা ভক্তিয়ে বিৰাজ কৰে, সেই স্থানেই সত্ৰ। ভাগৱতৰ নৱধা ভক্তি হৈছে শ্ৰৱণ, কীৰ্তন, বিষ্ণুস্মৰণ, পাদসেৱন, অৰ্চন, বন্দন, দাস্য, সখিত্ব আৰু আত্মনিবেদন। এই লক্ষণেৰে অসমত বৈষ্ণৱ সত্ৰসমূহ স্থাপিত হয় আৰু সত্ৰ বুলিলে বৈষ্ণৱ সত্ৰকে বুজা যায়। মহাপুৰুষ হৰিদেৱ, দামোদৰদেৱ, শংকৰদেৱ, মাধৱদেৱ, মহাপুৰুষ 4জনাৰ শিষ্য বৈষ্ণৱ ধৰ্মগুৰুসকলে ধৰ্ম প্ৰচাৰ আৰু প্ৰসাৰৰ উদ্দেশ্যে গঢ়ি তোলা ধৰ্মীয় আৰু সাংস্কৃতিক অনুষ্ঠানেই সত্ৰ। অসমীয়া সমাজৰ আধ্যাত্মিক তথা অপৰিহাৰ্য অনুষ্ঠান সত্ৰ। বৈষ্ণৱ সত্ৰসমূহৰ 4টা ভাগ বা সংহতিৰ সৃষ্টি হৈছে: ব্ৰহ্মসংহতি, পুৰুষ সংহতি, নিকা সংহতি আৰু কাল সংহতি। মহাপুৰুষ হৰিদেৱ আৰু দামোদৰী সত্ৰসমূহ ব্ৰহ্মসংহতিৰ। মহাপুৰুষ শংকৰদেৱৰ প্ৰৱৰ্তিত ধৰ্মমতত পুৰুষোত্তম ঠাকুৰৰ ভাৱধাৰাত গঠিত সত্ৰসমূহ পুৰুষ সংহতিৰ। মাধৱদেৱৰ সত্ৰসমূহ নিকা সংহতিৰ আৰু গোপালাতা কাল সংহতিৰ প্ৰৱৰ্তক। এই সত্ৰসমূহৰ আচাৰ অনুষ্ঠান, ৰীতি নীতিৰ পাৰ্থক্য আছে, কিন্তু মূল ধৰ্মীয় লক্ষ্যত পাৰ্থক্য নাই। আজিৰ ভিডিঅ'ত মই দামোদৰী ব্ৰহ্মসংহতিৰ সত্ৰৰ বিষয়ে সংক্ষেপে আলোচনা কৰিম। প্ৰথমে ব্ৰহ্মসংহতিৰ সত্ৰ কি এই বিষয়ে
ক'ব বিচাৰিছোঁ। ব্ৰহ্মসংহতিৰ সত্ৰ হৈছে প্ৰাচীন কালৰে পৰা অসমৰ বিষ্ণু মন্দিৰ আৰু সমাজত চলি অহা পূজা পদ্ধতি অৰ্থাৎ বেদ বিধিৰে মূৰ্তিত সাকাৰত্ব আৰোপ কৰি বিষ্ণুক পূজা অৰ্চনা কৰা পদ্ধতিৰ সৈতে ভাগৱতৰ নৱবিধা ভক্তি সংযোজন কৰি উপাসনা কৰা হয়। সেয়েহে সত্ৰত ভগৱান শ্ৰী বিষ্ণুৰ বিগ্ৰহত বৈদিক প্ৰথামতে পূজা কৰাৰ লগতে ভাগৱত পাঠ নাম প্ৰসংগ কৰা হয়। মহাপুৰুষ দামোদৰদেৱে 1540 খ্ৰীষ্টাব্দত পাটবাউসীত সুন্দৰ পৰিকল্পনাৰে আনুষ্ঠানিক সত্ৰ প্ৰতিষ্ঠা কৰে। ৰামৰাই প্ৰদত্ত ভূমিত সত্ৰখন স্থাপন কৰা হয়। ভক্ত, ভাগৱত আৰু মূৰ্তি এই তিনিৰ অৱস্থানে পাটবাউসী এখন পূৰ্ণাংগ সত্ৰ। দামোদৰী ব্ৰহ্মসংহতিৰ মুখ্য সত্ৰত মণিকূট, নামঘৰ, গুৰুগৃহ, ধন ভঁৰালী, চাউল ভঁৰালী, ভকত হাতী আৰু চহৰ বা শিষ্যমণ্ডলী এইবোৰ ভাগেৰে সত্ৰৰ কাৰ্য পৰিচালিত হয়। মুখ্য সত্ৰবিলাকত বিভিন্ন কলাবিদ্যাৰ শিক্ষা দিয়া হয়। শিক্ষা লাভৰ কাৰণে সংস্কৃত টলো থাকে, পুথিভঁৰালৰো ব্যৱস্থা থাকে। মহাপুৰুষ দামোদৰদেৱৰ পাটবাউসী সত্ৰৰ সংস্কৃত টল আৰু পুথিভঁৰালৰ পৰিচালনাৰ দায়িত্ব অন্যতম শিষ্য ভট্টদেৱক অৰ্পণ কৰিছিল। মণিকূট নামঘৰ দামোদৰী সত্ৰৰ মূল বস্তু। সত্ৰৰ মণিকূটত মূল বিগ্ৰহ থাকে। এই বিগ্ৰহ ঋগ্বেদৰ এক অংশত এই সত্য পৰম ব্ৰহ্ম পৰমেশ্বৰ পৰম পুৰুষেই নাৰায়ণ, বিষ্ণু, হৰি, শ্ৰীকৃষ্ণ। বিষ্ণু কৃষ্ণই সত্ৰসমূহত বাসুদেৱ, গোবিন্দ, যাদৱ ৰায়, শ্যাম ৰায় বিভিন্ন নামেৰে পূজিত হৈছে। বৈদিক পূজা পদ্ধতি আৰু ভাগৱতৰ বিষ্ণু স্মৰণং, পাদসেৱনং, অৰ্চনং, বন্দনম ভক্তিৰে মণিকূটত উপাসনা কৰা হয়। ভাগৱত স্থাপন কৰিলে মণিকূটৰ মূল বিগ্ৰহৰ লগতে কৰা হয়। সত্ৰৰ নামঘৰত নাম প্ৰসংগ হয়। গীতা ভাগৱত আদি শাস্ত্ৰ পাঠ হয়। নামঘৰৰ প্ৰসংগৰ সংখ্যা সত্ৰে সত্ৰে বেলেগ বেলেগ হ'ব পাৰে। নিবৃত্তি মাৰ্গৰ নাম প্ৰসংগ চাৰি সংহতিৰ মূল ঐক্য বস্তু। দামোদৰী সত্ৰৰ নামঘৰত মহাপুৰুষসকল আৰু ভট্টদেৱ, গোপাল মিশ্ৰ আদি দেৱগুৰুসকলে কৰি থৈ যোৱা গীত ঘোষা প্ৰসংগ, কীৰ্তন ঘোষা, নাম ঘোষা, সত্ৰে সত্ৰে প্ৰচলিত গীত, সমাজত প্ৰচলিত নাম আদি শ্ৰৱণ কীৰ্তনেৰে আৰু দাস্যসখ্য আত্মনিবেদনেৰে ভগৱানক ভক্তি কৰা হয়। কোনো মুখ্য সত্ৰৰ নামঘৰত ভাওনাও কৰা হয়। যিহেতু বৈদিক ভাগৱতী বৈষ্ণৱ ধৰ্মৰ আগম, নিগম, প্ৰবৃত্তি, নিবৃত্তি আদিয়ে বিশেষত্ব, সেয়েহে সত্ৰৰ অধীন সমাজত লক্ষ্মীৰ সৈতে নাৰায়ণ, হৰগৌৰী, শিৱলিংগত পূজা, গণেশাদি পঞ্চদেৱতাৰ পূজা, সৰ্বদেৱ দেৱীক পূজা বিধান আছে। মা দুৰ্গাৰ পূজাত বলি বিধান নাই। সত্ৰৰ ৰাস উৎসৱত ৰাধাকৃষ্ণৰ যুগল মূৰ্তিতো পূজা হ'ব পাৰে। বিষ্ণু মন্ত্ৰৰ দীক্ষাৰ উপৰিও কোনো কোনো সত্ৰত হয়তো তন্ত্ৰ দীক্ষাও থাকিব পাৰে। মহাপুৰুষ দামোদৰদেৱে পূব, পশ্চিম, উত্তৰ, দক্ষিণ আৰু মধ্যভাগত সত্ৰ স্থাপন আৰু বৈদিক ভাগৱতী বৈষ্ণৱ ধৰ্ম প্ৰচাৰৰ দায়িত্ব শিষ্যসকলক দিছিল। বংশীগোপালদেৱে পূবত, উত্তৰত ভগৱান দেৱ, দক্ষিণত সন্তদেৱ, পশ্চিমত বলদেৱ
আৰু মধ্যভাগত ভট্টদেৱে সত্ৰ স্থাপন কৰিছিল। ধৰ্ম প্ৰচাৰ উদ্দেশ্যে কপিল আৰু গোপাল মিশ্ৰকো মধ্যভাগৰ দায়িত্ব দিছিল। বাকী শিষ্যসকলক পাটবাউসীতে ৰাখিছিল। ভট্টদেৱ পাটবাউসী আৰু ব্যাকুচি সত্ৰৰ অধিকাৰী আছিল। দামোদৰ দেৱৰ শিষ্য বংশীগোপাল দেৱে পৌৰাণিক বিধিৰে উজনিলৈ আহি দামোদৰী ধৰ্ম প্ৰচাৰ কৰি সত্ৰ স্থাপন কৰে। উজনি অসমৰ 4 সত্ৰ আউনীআটী, দক্ষিণপাট, গড়মূৰ, কুৰুৱাবাহী আৰু শাখা সত্ৰসমূহ দামোদৰী ব্ৰহ্মসংহতিৰ। আহোম স্বৰ্গদেউ জয়ধ্বজ সিংহই নিৰঞ্জন দেৱৰ ওচৰত শৰণ লৈ মাজুলীৰ আউনীআটী সত্ৰ স্থাপন কৰে। আউনীআটী প্ৰথম ৰাজগুৰু সত্ৰ। জয়ধ্বজ সিংহৰ সৌজন্যত বনমালীদেৱে দক্ষিণপাট সত্ৰ স্থাপন কৰে। স্বৰ্গদেউ শিৱসিংহৰ ভূমিদানত গড়মূৰ সত্ৰ স্থাপন হয়। গোলাঘাট জিলাৰ কুৰুৱাবাহী সত্ৰ বংশীগোপাল দেৱে স্থাপন কৰে আৰু স্বৰ্গদেউ চুৰম্ফা বা ভগাৰজাই পুনৰ নিৰ্মাণ কৰা এই সত্ৰখন গুৰুত্বপূৰ্ণ সত্ৰ। দামোদৰী ব্ৰহ্মসংহতিৰ এই 4 ৰাজসত্ৰৰ বৈদিক বিধি ব্যৱস্থা সমাজে মানি চলে। সত্ৰৰ ছত্ৰছায়াতে অসমীয়া হিন্দু সমাজ ব্যৱস্থা চলি আছে। মই নাম সংগ্ৰহ কৰা অসমৰ কেইখনমান দামোদৰী ব্ৰহ্মসংহতিৰ সত্ৰ হৈছে পাটবাউসী, ব্যাকুচি, আউনীআটী, দক্ষিণপাট, গড়মূৰ, কুৰুৱাবাহী, উলুবাৰী, খুদিয়া, বেহাৰা, দিহিনা, কালদী, পাটাচাৰকুচি হৰি, গোবিন্দপুৰ, হাহাদিয়া, কপলা, আলগা, পলোৱা, পমাৰ, পটা, পটিয়ৰী, পল্লা, পলাশগুৰি, হাজো পৰাভিঠা, সস্তৰ, খটৰা, দুৰামাৰী, মালৈবাৰী, অগ্নিশালা, আজাৰা, কঁঠালমুৰি, গৰৈমাৰী, নাৰেমুৰা, আমৰাঙা, নহিৰা, খিদিৰপুখুৰী, ক্ষুদ্ৰডিমু, চাপাথুৰি, খটিয়াবাৰী, উলাবৰী, মৌৰা, গোপীনাথ, কটৰা, কৈঠালকুছি দ্বীপৰ সত্ৰ, দেৱানন্দ সত্ৰ, ৰাউলী, কেওটকুছি, কামদেৱ, গুয়া, চঠিয়া, বৰবাৰী, নমাটি, শিলডুবি, কবাইকাটা, জখলাবন্ধা, গোপালপুৰ, কলাবাৰী, কলিয়াবৰ, দিপতা, শ্ৰীহাটী, তাৰাবাৰী, বাৰাদি, বৰবাৰী, বৰনগৰ, নগাঁও, ভেৰভেৰী, ব্ৰহ্মচাৰী, উত্তৰ গুৱাহাটী আউনীআটী, সাউতকুছি, ফুটুকা চাপৰি, ডিফলু, কোচবেহাৰৰ বৈকুণ্ঠপুৰ সত্ৰ। বহু দামোদৰী সত্ৰৰ নাম সংগ্ৰহ কৰিব নোৱাৰিলোঁ, তাৰ বাবে দূষিত। সত্ৰ বিষয়ক এই আলোচনাৰ চেষ্টাত কিবা দোষ থাকিব পাৰে, মাৰ্জনা কৰিব, কমেণ্ট কৰিব। ধন্যবাদ।